তেজীমলাক পোতা ঠাইডোখৰত কিছুমান দিনৰ মূৰত এজোপা লাও গছ গজি লহপহকৈ ডাঙৰ হ'ল আৰু গছ ভৰি ডাঙৰ ডাঙৰ একোটা লাও লাগিল। ইফালে ওচৰ চুবুৰীয়া মানুহে ভালেমান দিন তেজীমলাক দেখিবলৈ নাপাই মাহীমাকক সুধিলত মাহীমাকে তেজীমলা সখীয়েকৰ ঘৰৰ পৰা অহা নাই বুলি কয়। এদিন মাগনী বুঢ়ী এজনীয়ে হাউদনীৰ ঘৰৰ ঢেঁকীশালৰ ছালত লাওবোৰ লাগি থকা দেখি হাউদনীৰ ওচৰলৈ আহি ক'লে, আই, মোক লাও এটা দিয়ক। তেজীমলা মৰাৰ দিনৰে পৰা মাহীমাকে ঢেঁকীশালৰ ফালে যোৱা নাছিল। সেই দেখি লাওজোপা তাইৰ চকুত পৰাই নাছিল। তাই মাগনী বুঢ়ীক উত্তৰ দিলে, মই তোক লাও দিবলৈ ক'ত পাম? নিজেই আজি ভালেমান দিন লাও খোৱা নাই। আই, কিয়নো এনেকৈ কৈছে? আপোনাৰ ঢেঁকীশালৰ ছালতে দেখোন লাওৰে ভৰি আছে। মই হ'লে দেখা নাই, তই দেখিছ যদি কেইটা লাগে ছিঙি আনগৈ যা। বুঢ়ীয়ে এই কথা শুনি লাও গছৰ ওচৰলৈ আহি লাও এটা ছিঙিবলৈ হাত মেলোঁতেই লাওজোপাই বিনাই মাত লগালে, হাতনে মেলিবি লাওনি ছিঙিবি কৰে মগনীয়া তই পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজীমলাহে মই। লাও গছে মতা শুনি বুঢ়ীয়ে ভয় খাই লাও নিছিঙি গুচি আহি হাউদনীক ক'লে, আই, লাও ছিঙিবলৈ হাত মেলোঁতেই মোক লাওজোপাই মাত লগালে। মোক আৰু লাও নেলাগে আই, মই গুচি যাওঁ। এই বুলি কৈয়ে মাগনী বুঢ়ী গুচি গ'ল। তেতিয়া হাউদনীয়ে আচল কথা বুজি পালে আৰু কটাৰী এখন লৈ লাও গছজোপা কাটি টানি নি বাৰীৰ পিছফালে পেলাই দি গুচি আহিল। গছজোপা কাটি য'তেই পেলাই দিছিল সেইখিনিতে কিছুমান দিনৰ ভিতৰত এজোপা জৰা টেঙা হৈ ডাল ভৰি জৰা টেঙা লাগিবলৈ ধৰিলে। গছজোপাত জৰা টেঙা ইমানকৈ লাগিছিল যে তাৰ ভৰত গছজোপা দু খাই পৰিছিল। এদিন কিছুমান গৰখীয়া ল'ৰাই গৰু চৰাওঁতে সেই জৰা গছত জৰা টেঙা দেখি খাবলৈ মন কৰি হাউদনীৰ ওচৰলৈ আহি ক'লে, আই, আমাক কেইটামান জৰা টেঙা খাবলৈ দিবনে? মই ক'ত জৰা টেঙা পাম? কিয় আই, আপোনাৰ বাৰীৰ পিছফালে এজোপা জৰা গছত বহুত জৰা টেঙা লাগি আছে। মই হ'লে ক'ত জৰা টেঙা লাগি আছে দেখা নাই। তহঁতে দেখিছ যদি কিমান লাগে পাৰি নেগৈ। হাউদনীৰ হুকুম পাই গৰখীয়া ল'ৰাকেইটা জৰা গছৰ কাষলৈ গৈ জৰা টেঙা পাৰিব খোজোতেই গছজোপাই বিনাই মাত লগালে, ভায়ো বোলো মই, ককায়ো বোলো মই, গাঁৱৰে গৰখীয়া হাতনে মেলিবি জৰাও নিছিঙিবি ঘৰলৈ উভতি
গৰখীয়া ল'ৰাহঁতে এই বিননি শুনি কিবা দেওভূত গছজোপাত আছে বুলি জৰা টেঙা নিছিঙি তাৰ পৰা আহি সাউদনীক এই কথা কৈ গুচি গ'ল। সাউদনীৰ মনত পৰিল যে তাই লাও গছজোপা কাটি সেইখিনিত পেলাইছিল। এই কথা মনত পৰিলত তাই বুজিব পাৰিলে যে তেজীমলাইহে জৰা গছ হৈ আছে। ইয়াকে ভাবি সাউদনীয়ে জৰা গছজোপা কাটি নৈত উটুৱাই দিলে। জৰা গছজোপা নৈত উটি গৈ ওচৰৰে ঘুলি এটাত ৰৈ এজোপা পদুম হৈ এপাহ সুন্দৰ ফুলেৰে জকমকীয়া হ'ল। কিছুদিনৰ মূৰত বেহা বেপাৰ কৰি সেই নৈয়েদিয়ে তেজীমলাৰ বাপেক নাৱেৰে উভতি আহোঁতে নৈৰ ঘুলিত সুন্দৰ পদুম ফুলপাহ দেখি তেজীমলালৈ বুলি সেই ফুলপাহ লৈ যাওঁ বুলি ভাবি নাৱৰীয়া এটাক সেই ফুলপাহ ছিঙি আনিবলৈ ক'লে। নাৱৰীয়াই ফুলপাহৰ কাষ চাপোতেই পদুম ফুলে বিনাই মাতিলে, হাতোনে মেলিবি ফুলনি ছিঙিবি কৰে না পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজীমলাহে ফুলে বিনোৱা দেখি নাৱৰীয়াটোৱে ভয় খাই সাউদক ক'লে। সাউদে সেই পাহনো কেনেকুৱা ধৰণৰ ফুল চাবলৈ বুলি ওচৰ চাপোতেই ফুলপাহে বিনাই মাতিলে, হাতোনে মেলিবা ফুলনি ছিঙিবা চেনেহৰ পিতা পাট কাপোৰৰ লগতে মাহীয়াই খুন্দিলে তেজীমলাহে বাপেকে তেজীমলাৰ মাহীয়েকৰ স্বভাৱৰ কথা আগৰে পৰা জানি থৈছিল। সেইকাৰণে ভাবিলে যে এইজনী নিশ্চয় তেওঁৰে তেজীমলা। ইয়াকে মুদৈয়ে ভাবি তেওঁৰ বাওঁ হাতত তেওঁৰ মুখৰ তামোলৰ এখন চোবা আৰু সোঁ হাতত এটা লাৰু লৈ ক'লে, যদি তই মোৰ তেজীমলাই হয় তেন্তে নিশ্চয় তই শালিকাটি হৈ উৰি আহি মোৰ হাতত পৰি এই চুবাটি খাবি, আৰু যদিহে নহয় আন কোনোবাহে হয় তেন্তে লাৰুটো নিবি। এই বুলি কোৱাৰ পাছতে পদুম ফুলপাহ শালিকা এটি হৈ উৰি আহি তেওঁৰ হাতত পৰি চুবাটি খালে। বাপেকে তেতিয়া তেজীমলা বুলি নিশ্চয়কৈ জানি শালিকাটি এটা সজাত সুমুৱাই লৈ আহিল। সাউদে ঘৰ পাই ঘৈণীয়েকক সুধিলে, তেজীমলা কলৈ গ'ল? তেজীমলা মোমায়েকৰ ঘৰলৈ গ'ল। কিন্তু সদাগৰে ঘৈণীয়েকক বহুত প্ৰশ্ন কৰি আচল কথাটো উলিয়াই হৈ কঢ়ালে। ইয়াৰ পাছত শালিকাটিৰ গাত নিজৰ পানী গামোচাখন তেওঁ পেলাই দি ক'লে, তই যদি মোৰ তেজীমলাহে আৰু মোলৈ তোৰ মৰম আছে যদি এই গামোচাখন পিন্ধি তই মানুহ হবি। এই কথা শুনি তেতিয়াই তেজীমলা আগৰ দৰে হৈ পৰিল আৰু সাউদে ঘৈণীয়েকক ঘৰৰ পৰা তেতিয়াই খেদাই দিলে। আৰু সেইদিনাৰে পৰা দেউতাক আৰু তেজীমলা সুখেৰে দিন কটাবলৈ ধৰিলে।